আনিলে যে মই সৰু বোৱাৰীহে আনিবলৈ কৈছিলোঁ। আপোনাৰ সৰু বোৱাৰী মোবাইলত ব্যস্ত, সেইকাৰণে ভাবিলোঁ ময়ে লৈ আহোঁ। क्या बात है सर। কি চাহ বনাই আনিছা? ইচ মানুহবোৰ যে ইমান অত্যাচাৰ কৰি মাৰিছে ঐ, ইমান মাৰিছে। বাতৰিবোৰ যে মেলিবই নোৱাৰি, অকল খালি মৃত্যু মৃত্যু মৃত্যু। এইফালেকে গৈ আছিলোঁ, ভাবিলোঁ আপোনালোকৰ ঘৰতো এপাক সোমাই যাওঁ। আপুনিতো নোযোৱাই হ'ল আৰু বোৱাৰী পায়। আইঅ আমাৰ বোৱাৰী দুজনীয়ে মোক ওলাই যাবলৈকে নিদিয়ে হেৰ। ডাঙৰজনী অকণমান চাৰ বাৰু, কিন্তু সৰুজনী হ'লে একদম মাতি আৰু। ডাঙৰজনীয়ে এতিয়া যি কাপ চাহ দিলে, ইচ ৰাম ৰাম, খাব নোৱাৰিলোঁ হেৰ। কিয়? চেপি মাৰি পেলাই দিলোঁ। যিখন চাহ বনাইছে ইফালে আকৌ একদম কি চাবা, ৰিচিক পিচিক। হেৰি নহয় পিছে, ডাঙৰজনীয়ে কাম চাম কৰেনে নাই? আইঅ ডাঙৰজনীয়ে গোটা গজ নকৰে, চব সৰুজনীয়ে কৰে। মই আলেঙে চাই থাকোঁ নহয়। সৰুজনীয়ে কৰে, কিন্তু বনামটো আকৌ ডাঙৰজনীহে। कौन है ये लोग, कहाँ से आते हैं? আমাৰ ছোৱালীজনীয়ে আকৌ এতিয়াৰ পৰাই বৰ কামিয়ালো, মোক কুটা এগছো কৰিবলৈ নিদিয়ে। ৰাতিপুৱা শুই উঠি বাঢ়ি চোতা ধৰা পৰা ভাতৰ পৰা পানীলে চব তায়ে কৰে, মই অকল খাওঁ আৰু শুওঁ আৰু। ইচ তোমাৰ আকৌ সেইজনী যি সেইকাৰণে কৰে, মোৰ হৈছে আকৌ বোৱাৰীহে। আমাৰ আকৌ ডাঙৰ ল'ৰাটোৱে পইচা পঠিয়াই হেনো, বোৱাৰীজনীয়ে হাতত পৰিলে আৰু এটকাও নোপোৱা। সৰু ল'ৰাটোৱে ঘৰখন চলাই আছে আৰু, তাকো বোৱাৰীজনী অকণমান ভাল বুলিহে। হয় নি? ডাঙৰজনী তাৰমানে তেনেকুৱাহে। মই আকৌ তেনেকুৱা বুলি ভবাই নাছিলোঁ নহয়। বাৰু হ'ব দিয়ক তেতিয়াহ'লে, মই উঠোহে আৰু দেই, আপুনি বহক। যোৱা।